নমস্কাৰ মই শ্ৰী কৰিশ্মা নাথে আপোনালোকক জনাওঁ যে বহুতে ভুৱা প্ৰচাৰ কৰি আছে যে মানে মোৰ অসুস্থতা হৈছে বুলি। বৰ্তমান মই নুনমাটি গোপাল নগৰত নাম গাই আছোঁ। মোৰ একো দেহা বেয়া হোৱা নাই। এইটো যিটো মানে ফটো দি ভুৱা প্ৰচাৰ চলি আছে, আজি 6 মাহ 7 মাহমান আগৰে ফটো আছিলে। কোনো আগৰ ফটো হয়, এইটো যোৱা বছৰ কালী পূজাত আছিলে। কোনোৱে চিন্তা কৰিব নালাগে, বৰ্তমান ভালে আছোঁ। আৰু যিসকলে ভুৱা প্ৰচাৰ কৰি আছে তেওঁলোকক অনুৰোধ জনাওঁ যে নাম গাই আছোঁ আৰু কোনোৱে চিন্তা কৰিব নালাগে। নমস্কাৰ মই শ্ৰী কৰিশ্মা নাথে আপোনালোকক জনাওঁ যে বহুতে ভুৱা প্ৰচাৰ কৰি আছে যে মানে মোৰ অসুস্থতা হৈছে বুলি। বৰ্তমান মই নুনমাটি গোপাল নগৰত নাম গাই আছোঁ। মোৰ একো দেহা বেয়া হোৱা নাই। এইটো যিটো মানে ফটো দি ভুৱা প্ৰচাৰ চলি আছে, আজি 6 মাহ 7 মাহমান আগৰে ফটো আছিলে। কোনো আগৰ ফটো হয়, এইটো যোৱা বছৰ কালী পূজাত আছিলে। কোনোৱে চিন্তা কৰিব নালাগে, বৰ্তমান ভালে আছোঁ। আৰু যিসকলে ভুৱা প্ৰচাৰ কৰি আছে তেওঁলোকক অনুৰোধ জনাওঁ যে নাম গাই আছোঁ আৰু কোনোৱে চিন্তা কৰিব নালাগে।